স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অনিতা কাকতিলৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি খুব সুন্দৰ হেয়াৰ কাট। ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ এই ভিডিঅ'টোৰ জৰিয়তে, সেয়েহে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো এটা ষ্ট্ৰেপ কাট। এই কাটিংটো আপোনালোকে খুব সহজ পদ্ধতিৰে দিব পাৰিব আৰু মই খুব সহজ পদ্ধতিৰে এই কাটিংটো দিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মই অকণমান আপোনালোকক দেখাইছোঁ। এইটো কাটিং আপোনালোকে খুব বেছি দীঘল চুলিটো দিব পাৰিব, অলপ চুটি হ'লেও কোনো কথা নাই, আপোনালোকে এই কাটিংটো দিব পাৰিব। এই কাটিংটো যদি আপোনালোকে চুলিত দিয়ে তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি পাতল হ'লেও বহুত সৰহ দেখায়। সেয়েহে এই কাটিংটো আপোনালোকে দি ল'ব পাৰিব। আৰু ময়ো আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই ষ্টেপ কাটটো দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ কাটিংটো ভাল লাগিছে তেতিয়াহ'লে এটা আপোনালোকে লাইক কৰি দিব। আৰু আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।